আজি সকলোকে সংবাদী ভাই বন্ধুসকলক জুঠাই আমি আজি ডিমাচা সিভিল সোসাইটি কাৰ্বি আংলঙত থকা আমি এটা দুখ বেদনা কৰিবলৈ আমি সংবাদ আপোনালোকৰ সংবাদ মেল যোগেদি কৰিবলৈ বিচাৰিছোঁ। আমি আজি এই দুখ কাৰণটো হ'ল বিশেষকৈ যোৱা 10 তাৰিখ এই কিবা অগষ্ট আমি এটা নিউজ লাইভ বা নিউজ পৰ্টেল নিউজ যোগেদি লাইভত মানে আমি দেখা পাইছিলোঁ বৰেল ৰেঞ্জ কিবা দিনাখন 10 যে জিআই কাথাৰ বুলি এটা অল পাৰ্টি হিল লিডাৰ কনফাৰেন্সৰ প্ৰেছিডেণ্ট বুলি কৈছে, ৰিটায়াৰ্ড IAS বুলি কয় নিজক। তেখেতে মানে মন্তব্য এটা দাঙি ধৰিছে আমাৰ ডিমাচা হিষ্ট্ৰীৰ ওপৰত, আৰু যিহেতু সি হিষ্ট্ৰী কৈছে এনেকুৱা ধৰণত যে এইটো ডিমাচা মানুহ একদম আঘাত পাইছে। সেই আঘাতটো আমি দুখ প্ৰথমত আমি ডিমাচা চিভিল সোসাইটি হয় কাৰ্বি আংলঙত থকা ফালৰ পৰা আমি কণ্ডেম কৰিছোঁ, আৰু তেখেতৰ বাইকতো আমি নিন্দা জনাইছোঁ আৰু ধিকাৰ জনাইছোঁ তেখেতৰ বাইকতো। আৰু আজি আমি আমাৰ মাজত উপস্থিত ডিমাচা মহিলা সমিতি আছে, ডিমাচা সাহিত্য সভা আছে, ডিমাচা ষ্টুডেণ্ট আছে, তাৰপাছত ইয়াত আজি জ্যেষ্ঠ নাগৰিকবিলাকো আছে। আৰু আজি আমি ইয়াত এই প্ৰেছ মিট দিবলৈ বাধ্য হৈছোঁ আমি, কিয়নো বুলি ক'লেতো আমি তেখেতৰ বাইকতো মানে শুনি ভাল লগা নাই যে আমাৰ হিষ্ট্ৰীবোৰটো আমাৰ জ্যেষ্ঠ নাগৰিক আমাৰ এইফালে ডাঙৰীয়াই ক'ব, আপোনালোকক মানে বিতংভাৱে কোৱাই দিয়া হ'ব। তাৰপাছত আকৌ চবক অলপ সময় দিয়া হ'ব। আমাৰ ডাঙৰীয়া নিৰ্মল ডিফুচাক এক্স প্ৰেছিডেণ্ট ডিমাচা সাহিত্য সভা আৰু এতিয়া ছিনিয়ৰ চিটিজেন, তেখেতক মই আমন্ত্ৰণ কৰিছোঁ এটা ঠাইত। আজি প্ৰেছ মিট মাতাৰ লগে লগে আহি গৈছে সময়মতে। কথাটো হয়, ময়ো এই ছ'চিয়েল মিডিয়া হোৱাটছএপ গ্ৰুপত দেখিছিলোঁ জিআই কাথাৰ ডাঙৰীয়া, কিন্তু তেখেতৰ হিষ্ট্ৰীৰ বিষয়ে কোনো আইডিয়া নাই নেকি বেচাৰা। থাকক নাথাকক, তেখেত এজন ক'ৰবাত ডিচিও হৈছিলে, ৰেছপনচিবল পোষ্টত কাম কৰি আহিছে, ৰিটায়াৰ্ড। ইফালে আৰু পলিটিকেল পাৰ্টিটোৰ নেতা। তেখেতে ইমান জনা শুনা মানুহ, ইমান বয়সস্থ মানুহ, ৰেছপনচিবল মানুহে যদি এটা জাতিৰ হিষ্ট্ৰীটো ভুল তথ্যৰে তেনেকৈ প্ৰেছ মিটত দি দিয়ে, এইটোতো বৰ বেয়া কথা হৈছে। আমি দুখ পাইছোঁ। হয়, তেখেতে কৈছিলে 1836ত ডিমাপুৰৰ পৰা মাইমগত গৈছিল বুলি। 1836তো কছাৰী ৰাজ্য, ডিমাচা ৰাজ্যই ব্ৰিটিছে লৈ লৈছে 1832তে না 1834ত। 1836ত ক'ত? ডিমাপুৰৰ পৰা ডিমাচাকৰ ৰাজধানী চিফ্ট কৰিছে 1536ত। 1536ৰ পৰা 1701তহে মাইবংগৰ পৰা গৈছে সাজপোছ। তেনেহ'লে 1836ৰ সময়তো ব্ৰিটিছৰ দিনতেই গ'ল, গতিকে ৰাজ্যই ব্ৰিটিছৰ দিনত। তাৰপিছত ইফালৰ নৰ্থ কাছাৰ, তাৰ আগতে আমাৰ কছাৰী ৰাজ্যত দুভাগ হৈছিলে, ব্ৰিটিছে দুভাগ কৰি দিলে। গোবিন্দ চন্দ্ৰৰ ৰাজ্য যিটো কাছাৰ আৰু নৰ্থ কাছাৰটো তোলাৰাম সেনাপতিৰ হাতত, সেইটোতো গৈছে 1858ত ব্ৰিটিছে এনেক্স কৰি লৈছে। গতিকে জিআই কাথাৰ ডাঙৰীয়া যিটো কৈছে 1836তহে ডিমাচা অকল ডিমাপুৰৰ পৰা ডাক গৈছে, সেইটোতো কোনো যুক্তিসংগত নহয়, বুৰঞ্জীৰ লগতো নিমিলে। গতিকে এনেকৈ ভুল তথ্য দিয়ে ৰাইজৰ মাজত এনেকৈ প্ৰেছ ৰিলিজ দিয়াটো উচিত হোৱা নাই। তেখেত নাজানে যিহেতু ক'বই নালাগিছিল। সেইকাৰণে আমি চবেই দুখ পাইছোঁ। সেইটো কাৰণে হয়তো আজি আমাৰ সমাজৰ মানুহে অলপ কেৰিফিকেশ্যন, তেখেতে সেইটো ভুল তথ্যটো স্বীকাৰ কৰক, সেইটোৱে। যিটো শব্দৰে লৈ পেলাই প্ৰেছত ভুল দিছে, সেই ভুল ভ্ৰান্তিৰ বিষয়ে দুজন বক্তাই ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে। সেই গতিকে ইয়াৰ ওপৰত আমাৰ ডিমাচা জাতিসকলে বহুত দুখ প্ৰকাশ কৰি আছোঁ। আৰু ইয়াৰ লগতে তেখেতে ইমান IAS অফিচাৰ হৈ পেলাই হিষ্ট্ৰীটো ভালকৈ নজনাকৈ এইবিলাক কথা য'তে মতে ক'ব নালাগিছিল। তেখেতে তেনেকৈ কোৱাটো নেক্সট জেনেৰেশ্যনত সেইটো হিষ্ট্ৰীকেইটো ফ'ল' কৰিব। তেনেকৈ ফ'ল' কৰিলেতো এইটো ক্লেছ এটা আহি যাবই নিশ্চয়।
আমিওতো নামানো নহয়। আমি উত্তৰ মিকিৰ পাহাৰ জিলাক যেতিয়া কাউন্সিল আনাৰ সময়ৰ পৰা আপোনাৰ জেই কাঠাৰ ছাৰ আপোনাৰ 6 তেৰাং ইহঁতক তেখেতসকলক আপোনাৰ হিষ্ট্ৰীটো ভালকৈ নুবুজাকৈ কিয় তেনেকৈ ক'ব লাগিছিলে। আমাক তেনেকৈ অন্যায় কৰাটো আমি বহুতেই দুখ প্ৰকাশ কৰিছোঁ। আমি ডিমাপুৰৰ পৰা কিমান বছৰ ৰাজত্ব কৰি আহিছোঁ, কিমান ক'ত কেতিয়া কি হৈছে, দুজন ওপৰতো বক্তাই আপোনাক ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছে, ধুনীয়াকৈ জনাই দিছে। সেই গতিকে মই ইমান ক'বলৈ নাযাওঁ। কিন্তু আপুনি এনেকুৱা শব্দক লৈ পেলাই কেতিয়াও আমি ডিমাচা জাতিক আমুক চনত আহিছে তামুক চনত আহিছে বুলি কোনো ঠাইতে প্ৰকাশ কৰিব নেলাগে বুলি মই আপোনাক অনুৰোধ কৰিছোঁ। Today we have gathered here to express our dissatisfaction regarding what our ex-president has already explained to you. It is on 8th August, I think, as per I have received the record from mobile and other sources. Our senior IS officer of this district, Mr. Jai Kathar, has opined that Dimasas shifted their place, not capital, I will not say that, shifted their place from present Dimapur to Maibang during the year 1856. 36 years. But it should be actually 1536 because Dimasa's clear history begins from Dimapur itself, not from any other place. In black and white it is, but our history is very 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 long, which I am not going to explain here. From 1056 to 1536 as per record, Dimasas ruled, making their capital at Dimapur, present Dimapur. It is more than 4 years. So after that, after shifting to Maibang, we again had to shift as our last capital at Khashpur near Silchar. So the date or year mentioned so far is completely objectionable. It is not correct, totally wrong, because there are many evidences in our society with the historians of Dimasa and other society, which itself condemn the remarks of our Jai Kathar.